Barni Bora, আপোনালোকলৈ আজি লৈ আহিছো দিল্লী এডিশনৰ দা হিন্দু নিউজ পেপাৰ এনালাইসিস আশা কৰো আপোনালোক সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব আৰু মই এতিয়া এনেদৰে কৈ যোৱাতকৈ আপোনালোকলৈ লৈ আহিছো স্লাইড শো যাৰ জৰিয়তে আপোনালোকে ভালদৰে বুজিব পাৰিব আপোনালোকে নোটছ বনাই যাব আৰু ভিডিঅ'টি মন দি চাব এতিয়া আহো নিউজ পেপাৰ এনালাইসিসলৈ Guys, আজিৰ প্ৰথম আৰ্টিকেলটো হৈছে Getting India Back to the Afghan High Table. Guys, এই আৰ্টিকেলত ৰাইটাৰে আফগানিস্তানৰ বিষয়ে আলোচনা কৰিছে। আপোনালোকে আফগানিস্তানৰ লোকেশনটো মেপত চাই ল'ব আৰু আফগানিস্তানৰ বাউণ্ডাৰী কোন কেইখন কাউন্ট্ৰি আছে মোক কমেন্ট বক্সত জনাব। Guys, নেক্সট আৰ্টিকেলটো হৈছে পিকিং। Guys, এই আৰ্টিকেলটোত লকডাউন চলি থকাৰ পিছতো আমাৰ দেশত যে কোভিড-19 কেसेस বাঢ়ি গৈ আছে সেই বিষয়ে ডিসকাস কৰা হৈছে গাইস আজিৰ দিনত ইণ্ডিয়াৰ কোভিড-19 কেसेस 95698 গতিকে ভাবিব লগা কথা যে লকডাউন চলি থকাৰ সময়তেই যদি এনেদৰে কোভিড-19 কেसेस সমূহ বাঢ়ি থাকে লকডাউন খুলি দিলে কি কন্ডিশন হ'ব পাৰে গাইস নেক্সট আৰ্টিকেলটো হৈছে ফাৰ্ম গেট ইন ফোকাস গাইস এই আৰ্টিকেলটোত এগ্ৰিকালচাৰেল সেক্টৰক ফোকাস দিয়া কথা কোৱা হৈছে গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেন্ট হয় মই এই আৰ্টিকেলটো আজি ডিটেইলছত ডিসকাস কৰিম গাইস নেক্সট আৰ্টিকেলটো হৈছে লেবাৰ ৰাইটস আৰ ইন ফ্ৰী ফল গাইস এই আৰ্টিকেলটোত আকৌ লেবাৰ লৰ বিষয়ে ডিসকাস কৰিছে মই আগৰ নিউজ এনালাইসিছত লেবাৰ লৰ বিষয়ে যেহেতু ভালদৰে ডিসকাস কৰি থৈছো আপোনালোকে তাৰ পৰা চাই বুজি ল'ব গাইস Next article to hoise Where is health in the stimulus package? Guys, এই আৰ্টিকেলটোত কোৱা হৈছে যে হেলথৰ ওপৰত ফোকাস দিব লাগে কিয়নো আমাৰ দেশত হেলথ সেক্টৰৰ ওপৰত সকলোতকৈ কম খৰচ কৰা হয় প্ৰাইভেট সেক্টৰৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হয় হেহে ৰাইটাৰে এই দিশ সমূহলৈ চেঞ্জ আনিব লাগে বুলি আৰ্টিকেলটো ডিসকাস কৰিছে নেক্সট আৰ্টিকেলটো হৈছে লাইসেন্সড টু বিট Abuse and kill. Guys, এই আৰ্টিকেলটোত পুলিশ প্ৰশাসনে কেনে ধৰণে লকডাউনৰ সময়ত সিচুৱেশনবোৰ হ্যান্ডেল কৰি আছে তাৰ ওপৰত ডিসকাস কৰা হৈছে। Guys, আপোনালোকে যেহেতু গম পাইছে 4.0 লকডাউন স্টাৰ্ট হৈছে আৰু এই লকডাউন মে লাষ্টলৈকে থাকিব লকডাউন এক্সটেন্ডেড states will take a call on infection zone guys here are the list of permitted activities for the fourth phase of the lockdown as notified by the Ministry of Home Affairs in an orders so guys what is allowed yat ki allowed thakibo buses auto rickshaw cabs all shops except in malls contaminant zone ok besi তেওঁলোকে ফোকাস দিব আৰু গাইস বিয়া পাতিলে 15 জনতকৈ 50 জনতকৈ লোকতকৈ বেছি গ্যাস মতা নহব আৰু মানুহৰ ডেথ হলে 20 জনতকৈ মানুহ হ'ব নোৱাৰিব বাৰ্বাৰ শপস এণ্ড সেলুনস খোলা থাকিব ৰেষ্টুৰেন্ট বিলাকো অলপ খোলা দেখা যাব 33% লোকক লৈ কোম্পানী বিলাকে কাম কৰিব পাৰিব ইন্টাৰ ষ্টেট ভেহিকলৰ মুভমেন্ট হ'ব এণ্ড ডিসাইডেড বাই মিউচুৱেলি ইখন ৰাজ্যে হিখন ৰাজ্যৰ লগত মিলি ডিসাইড কৰিব পাৰিব ডেলিভাৰী অফ এসেনশিয়াল এণ্ড নন এসেনশিয়াল আইটেম অনলাইন শপিং এলাউড কৰিব গাইস কি ইয়াত এলাউড না থাকে হেয়া চাও আহক হেয়া হৈছে মেট্ৰো এয়াৰ এণ্ড ৰেল সাৰ্ভিসেস এক্সেপ্ট দোজ এলাউড উইথ স্পেশাল পাৰমিটস লৈহে এই সাৰ্ভিস সমূহ কৰিব পাৰিব স্কুলস কলেজ মলস বন্ধ থাকিব ৰিলিজিয়াছ এণ্ড পলিটিক্যাল গেদাৰিংস কৰা নহব নাইট কাৰফিউ ফৰ নন এসেনশিয়াল সাৰ্ভিসেস ৰিমেইন ইন ফোৰ্স ফ্ৰম 7 p.m. to 7 a.m. Vulnerable groups like those above 65 years of age, pregnant women and children below 10 years to remain at home. Guys, 65 years or বয়োজ্যেষ্ঠ লোকসকলক pregnant womenক আৰু below 10 children সকলক ঘৰতে থাকিবলৈ এই লিষ্টৰ দ্বাৰা জনোৱা হৈছে আৰু wearing of mask compulsory in public places and workplaces. Mask পিন্ধাটো বহুত compulsory হয় public placeত আৰু workplaceত আৰু state can decide the delineation of zones into red, green, orange and containment zone. Guys, এয়া আছিল আমাৰ basic information. এতিয়া আহো newspaper analysis লৈ
গাইজ আজিৰ সকলোতকৈ ইম্পৰ্টেণ্ট আৰ্টিকেলটো হৈছে ফাৰ্ম গেট ইন ফ'কাছ। গাইজ চেণ্টাৰৰ দ্বাৰা ক'ভিড-19ৰ ফলত হোৱা ক্ৰাইচিছসমূহ ধ্যান ৰাখি আত্মনিৰ্ভৰ ভাৰত অভিযান ঘোষণা কৰা হৈছে আৰু ইয়াত দেখা পোৱা গৈছে যে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে এই অভিযান বিশেষ ফ'কাছ কৰিছে। লগতে এই অভিযানৰ আণ্ডাৰত ফাৰ্ম ছেক্টৰৰ ৰিফৰ্মক তেওঁ অধিক গুৰুত্ব দিয়া দেখা গৈছে। গতিকে গাইজ 1 লাখ কৰোৰ ফাণ্ড এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাবে দিয়া হৈছে। গাইজ এই এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ আণ্ডাৰত কোল্ড ষ্ট'ৰেজ ফেচিলিটিজ বঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, কিয়নো আমাৰ দেশত কোল্ড ষ্ট'ৰেজৰ অভাৱ দেখা পোৱা যায় আৰু ফাৰ্মাৰ্ছসকলৰ বাবেও এই কোল্ড ষ্ট'ৰেজ বহুত ইম্পৰ্টেণ্ট হয়, কিয়নো আলু, বিলাহী, আম আদি খাদ্যসমূহ নৰ্মেল ষ্ট'ৰেজ কৰি ৰাখিলে সোনকালে বেয়া হৈ যায়। গতিকে কোল্ড ষ্ট'ৰেজ এই ক্ষেত্ৰত বহুত প্ৰয়োজনীয়। গতিকে ৰাইটাৰে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাবে লোৱা এই ষ্টেপটোক ৱেলকাম ষ্টেপ বুলি আৰ্টিকেলটোত মেনশ্যন কৰিছে। গাইজ ইয়াৰ আণ্ডাৰত ডিচিশ্যন লোৱা হৈছে যে ফাণ্ডটো এগ্ৰিকালচাৰেল কোঅপাৰেটিভছ, ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, ৰুৰেল এণ্টাৰপ্ৰিনৰ্ছ আৰু ষ্টাৰ্টআপছ এই বিভাগকেইটাক দিয়া হ'ব। গাইজ গভৰ্ণমেণ্টে মাইক্ৰ' ফুড এণ্টাৰপ্ৰাইজৰ ফৰ্মেলাইজেশ্যনৰ কাৰণে 10,000 কৰোৰ এখন স্কিম অনুমোদন কৰিছে আৰু এই স্কিমখনৰ উদ্দেশ্য হ'ল আনঅৰ্গেনাইজ ছেক্টৰসমূহক অৰ্গেনাইজ কৰা যাতে ফুড প্ৰডাক্টছবোৰে চাৰ্টিফিকেট পায় আৰু ব্ৰেণ্ড ভেলু পায়। গাইজ এই পেকেজটোৱে লকডাউনৰ সময়ত বহুত সুবিধা কৰিব, লগতে এই পেকেজটো লং টাৰ্ম বেনিফিচিয়েল দিব, অৰ্থাৎ দীঘলীয়া সময়ৰ বাবে সুবিধা প্ৰদান কৰিব, বিশেষকৈ ৰুৰেল এৰিয়াত। মিনিষ্টাৰ্ছসকলেও 3 ধৰণৰ ৰিফৰ্ম প্ৰপ'জেল এনাউন্স কৰিছে। সেয়া হ'ল নম্বৰ 1, ফাৰ্মাৰ্ছসকলে যাতে উচিত মূল্য পায়। নম্বৰ 2, কঠোৰ নিৰ্দেশনাসমূহ যাতে আঁতৰাই দিয়া হয়। নম্বৰ 3, লগতে মাৰ্কেটিং ফ্ৰীডমসমূহো যাতে ফাৰ্মাৰ্ছসকলে পায়। গাইজ আমাৰ দেশত যি 1955 চনৰ ভিন্টেজ এছেঞ্চিয়েল কমোডিটিজ এক্ট আছে, সেইখন এমেণ্ডমেণ্ট কৰাৰ কথা কোৱা হৈছে। গতিকে এই এক্টখনৰ আণ্ডাৰত স্কেৰেল, পালচেছ, অইল চিডছ, এডিবল অইলছ, অনিয়নছ, পটেটো এই সকলোবোৰ খাদ্য ডিৰেগুলেট কৰাৰ কথা কোৱা হৈছে। গাইজ এইবাৰ ইকনমিক ছাৰ্ভেত মেনশ্যন কৰা হৈছিলে যে আমাৰ দেশৰ সকলোতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে ব্লেক মাৰ্কেট। গাইজ এই এক্টখনৰ আণ্ডাৰত যিবোৰ খাদ্যৰ ডিৰেগুলেট কৰা কথা কোৱা হৈছে, এই ডিৰেগুলেশ্যন যাতে অভাৰ হৈ নাযায় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি আৰ্টিকেলটোত ৰাইটাৰে মেনশ্যন কৰিছে, কিয়নো ডিৰেগুলেশ্যন অভাৰ হৈ গ'লে এক প্ৰকাৰৰ বস্তুৰ দাম বঢ়াক লৈ খেলি মেলিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে সকলো দিশ ধ্যান ৰাখিহে ৰেগুলেশ্যনসমূহ আনিব লাগিব বুলি ৰাইটাৰে এই আৰ্টিকেলটোত কৈছে। গাইজ এগ্ৰিকালচাৰ প্ৰডিউচ মাৰ্কেট কমিটিৰ জৰিয়তে যি চেণ্ট্ৰেল ল' বনোৱা হৈছে, তাৰ আণ্ডাৰতো ৰাজ্যসমূহে বৰ্ডাৰ ৰাজ্যসমূহৰ লগত বেপাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা পোৱা গৈছে। কেতিয়াবা ফাৰ্মাৰ্ছসকলক কোম্পানীৰ দ্বাৰা কণ্ট্ৰেক্টৰ আণ্ডাৰত আনি লৈ নিৰ্দিষ্ট খেতি কৰিবলৈ দিয়া দেখা পোৱা যায়। গাইজ সেয়েহে ৰাইটাৰে ছেফগাৰ্ডৰ ওপৰতো গুৰুত্ব দিব লাগে বুলি কৈছে, কিয়নো ছেফগাৰ্ড যদি নাথাকে, ফুড ছিকিউৰিটি যদি দিয়া নহয়, তেন্তে বহুত প্ৰব্লেম দেখা পোৱা যাব। চ' গাইজ এগ্ৰিকালচাৰ ছেক্টৰত ৰিফৰ্মছসমূহ আনোতে কি কথা মন দিয়া উচিত, ৰাইটাৰে এই আৰ্টিকেলটো ডিছকাছ কৰিছে। চ' দিছ আৰ্টিকেল ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ এক্সাম। গাইজ ইয়াতে আপোনালোকৰ আৰ্টিকেলসমূহ সামৰণি পৰিছে। গাইজ তলত ডিছক্ৰিপশ্যন বক্সত সকলোবোৰ লিংক প্ৰভাইড কৰা হৈছে। টেলিগ্ৰাম চেনেল APSC ষ্টাডি হাব উইথ বৰ্ষাত আজিৰ দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছৰ PDF ফাইলটো প্ৰভাইড কৰি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ন'টিফিকেশ্যন বেলটো অন কৰি দিব যাতে আপোনালোকে এটাও ক্লাছ মিছ নকৰে। ধন্যবাদ। জয় আই অসম।